কালি ক্লাছত কি কৈছিলে একো বুজি পালি জানো? কালিতো আজি ৰাতিপুৱাও কি দিলে অনলাইন ক্লাছত মই একোৱে বুজি নাপালোঁ। তই কি বুজি পালি বাৰু? হয় আকৌ ময়ো একো বুজি নাপালোঁ পাই। এটা কাম কৰিবি নহ'লে গোটেই তিনিটাই কাইলৈ আমাৰ ঘৰত লগ হ'ম। লগ হৈ পিনি যি পঢ়ালে আগৰ কেইদিনৰ আৰু কাইলৈ যি পঢ়াব সেইখিনি গোটেইখিনি ডিছকাছ কৰি কেনেকৈ কি হয় চব মানে ডিছকাছ কৰিলে গোটেই নোট বনাব লাগিব, হ'বনে? আহি যাবি গোটেই তিনিটা। আমি বাৰু যাম, তই গোটেই তিনিটা বুলি ক'লি যে আৰু কোন আছেনো? এই খবৰ কথা কৈছোঁ, সিও তাকো ক'লে সিও আহিব নহয় চাগে ক্লাছ কৰি পেলাই। দুষ্টসকল কি কৰি আছা? বা ৰিখক তোৰ নাম লওঁতে তই পাই গ'লি যে বা তোৰ বহুত দীঘল আয়ু হ'ব দেই। এই আয়ু দীঘল হয় চুটি হয় সেইবোৰ পিছৰ কথা। তহঁতি কি পাতি আছিলি কচোন? আমিনো কিনো পাতিম আৰু এই অনলাইন ক্লাছ হৈ আছে যে আমাৰ ক্লাছত এইকেইটাকে পাতি আছিলোঁ। কথা দেখোন একো বুজি নাই পোৱা। এইটোৱে কৈছোঁ আমি গোটেইকেইটা লগ খাই পিনি ডিছকাছ কৰিম বুলি। বাদ দে অনলাইন ক্লাছ, মই এতিয়া বেলেগ কামত লাগিছে। অনলাইন ক্লাছ নে কি, এইবাৰ একো ক্লাছ ভালকৈও নহয়, তোৰ পৰীক্ষা জৰিয়তেও নহয়, কোন কম বেছি এইবোৰ চাব নাই যেতিয়া এইবাৰ ক্লাছ বাদ দিছোঁ আৰু। এইবাৰ তহঁতিয়ে লাগি থাকে, এইবাৰ মই বেলেগ কামত ধৰিছোঁ। বা তই পঢ়া এৰি এইটো বয়সত কি কামত ধৰিলি অ? এই দেউতাৰ লগত কামত লাগি আছোঁ, কি হয় চাই লওঁ। কামটো ভালেই পাই আছোঁ কৰি মেলি। বা তই কি দেউতাৰ লগত বিজনেছত লাগিছ নি? পঢ়া কি হ'ব তোৰ তাৰপিছত? পঢ়িনো কোনে কেইটা ডাঙৰ মানুহ হৈছে? বিজনেছ কৰিম দেউতাৰ লগত, বিজনেছত লাগিম। পঢ়া বাদ দি দিছোঁ। তহঁতি পঢ়ি থাক, তহঁতৰ পঢ়িব মন আছে। আৰু তহঁতি পঢ়িনো কি কৰিবিনো? পঢ়ি একো চাকৰি বাকৰি নাই আৰু পঢ়িও লাভ নাই। তোৰ বিজনেছ কৰিব মন আছে নপঢ়াকৈ কৰ। সেইবুলি আমাক আৰু সেইবুলি এনেকৈ ক'ব নালাগে নহয়। আমি ডিছকাছ কৰি পঢ়ি আছোঁ। এইবাৰ অনলাইন ক্লাছো চলি আছে। ইভাগে ক্লাছ নহ'লে কি হ'ব? আৰু দুদিনমানৰ পিছত অনলাইন এক্সামেই হ'ব দেখোন। তেতিয়া তই কি কৰিবি? বহি উলিয়াই কিতাপ উলিয়াই লিখি দিম এনচাৰ। কি আছে তোৰ পঢ়িবলৈ, কি আছেনো এইবোৰ পঢ়ি মেলি এইবছৰ একোৱেই নহয়। বাদ দে সেইকাৰণে তহঁতকো কৈছোঁ টকা ঘটিবলৈ শিকিলে চব হৈ যাব। পঢ়া একো কাম নাই আজিকালি দিনত। তোৰ পঢ়িব মন নাই নপঢ়িবি আকৌ। তই বিজনেছত লাগি থাক। আমি পঢ়া বয়স পঢ়িম আৰু তাৰপিছত যি হয় হ'ব আৰু। বিজনেছ কৰিম যি কৰিম আৰু পিছৰ কথা আৰু। চাকৰি বাকৰি কথা পিছৰ কথা। পঢ়ি থাক তহঁতি। মই বিজনেছত মাথা মাৰি আছোঁ দেউতাৰ লগত। আৰু জানানে এই বিজনেছ কৰিব পাৰিলে বহুত ভালো। এই পঢ়া শুনানো কিনো, পঢ়া এইবোৰ বাদ দে আৰু। বিজনেছ কৰি টকা ঘটাৰহে দিন আৰু এতিয়া। এক্সামটো কি হ'ব হৈ থাকিব, এক্সাম দি থাকিম আৰু। পৰহিলৈহে হ'ব এক্সামটো, দি থাকিম টেপ চাই। কাইলৈ আমি অনলাইন ক্লাছখিনিৰ বিষয়ে গোটেই আলোচনা কৰিম, ডিছকাছ কৰিম কেনেকৈ কৰিব লাগে, কেনেকৈ নহ'লে। তেন্তে তই নাহ ন? নাহোঁ মই, এইবোৰ বাদ দি দিছোঁ আৰু। নাহ যদি নাহ দে হ'ব। আমি কেইটাই লগ খাই পিনি ডিছকাছ কৰিম আৰু আমি তিনিটাই। ই যে ইমান লেভেল দি থৈ গ'ল যে তাৰ বিজনেছত লৈ পিনি। এতিয়া কি পঢ়া শুনা নকৰি তাৰ নিচিনা বিজনেছত লাগি ফুৰিব লাগে নি? ই যে বৰ একেবাৰে বিজনেছৰ কাৰণে কৈ থৈ গ'ল যে তেনেকৈ। হয় আকৌ, ই আমাক এনেকৈ পঢ়া বিষয়ে ডাউন দি থৈ গ'ল যে ই যে বৰ একেবাৰে বিজনেছত লাগিলে বুলি। তই নপঢ়া নাই আকৌ। হয় আকৌ, ই এনেকৈ ক'ব নালাগিছিলে। গতিকে বিজনেছত লাগিছে বুলি আমাক পঢ়া ডাউন কেলৈ দিব লাগে? বাদ দে, ই যি কৰি থাকক। আমি আমাৰ পৰহিলৈ এক্সাম আছে, আমি ডিছকাছ কৰি কোন কিমান নম্বৰ উঠাব পাৰে, কোন কিমান বুজি পায়, তাৰ ওপৰত কাইলৈ আমি চব ডিছকাছ হ'ব দেই। বাদ দে তাৰ কথা, গুলি মাৰ। ব'ল যাওঁ এতিয়া, কাইলৈ লগ পাম তেন্তে। ধুন তহঁতি আহিলি? মই ব'ল সেই টেবুলখনতে চকী পাৰি পিনি তাতে তিনিটাই বহি ক্লাছ এটা কৰি ডিছকাছ কৰিম ব'ল। ব'ল ধুন আমি এতিয়া যাওঁগৈ আৰু। কাইলৈ এক্সাম হ'ব নহয়। একদম ভালকৈ দিবি আৰু দেই। আমি এতিয়া যাওঁগৈ। হ'ব যা। আজি ডিছকাছ নকৰাহেঁতেন কাইলৈ এক্সাম একোৱেই দিব নোৱাৰিলোহেঁতেন। হ'ব যা, তহঁতি আহিলি ভালে কৰিলি দেই। এতিয়া যাগে আৰু। বাই বাই। তহঁতৰ কালি এক্সামবোৰ কেনেকুৱা হ'ল বাৰু? ভালেই হৈছে। ইমান বেয়া হোৱা নাই। যিমান বেয়া হ'ব বুলি ভাবিছিলে ইমান বেয়া নহ'ল। ভালেই হৈছে। কালি ডিছকাছটো কৰাৰ পৰা বহুতখিনি মানে চল্ভ হৈ গ'ল যে। তাৰপিছত আজি এক্সামটোত ইমান বেয়া হোৱা নাই। মোৰো ইমান বেয়া হোৱা নাই। ভালেই হৈছে। যিমানখিনি আমি ডিছকাছ কৰিছিলোঁ তাৰ ভিতৰতে প্ৰায় আহিলেই দেখোন। ভালেই হৈছে। পিছে তোৰ কেনেকুৱা হ'ল? তই একো নক'লি যে আমাকহে সুধিছ? মোৰো ভাল। তহঁতৰ নিচিনাই ভালেই হৈছে। বেয়া হোৱা নাই ইমান। ঋষভ তই আহিলি ভালে কৰিলি। পাৰ্টনাৰ আজি এক্সাম কেনেকুৱা হ'ল? ঠিকেই গৈছে। কালি আমি ডিছকাছ কৰিলোঁ নহয়, তাৰ পৰা যিমানখিনি ডিছকাছ কৰিছিলোঁ মেলিছিলোঁ তাৰ পৰাই পাৰিলোঁ আৰু অকণমান, নহ'লে বেয়াই হ'লহেঁতেন। তোৰ পিছে ভালেই হৈছে চাগে, একদম কিতাপ মেলি পিনি লিখিছ নহয় চাগে। ভালেই হৈছে চাগে ন? পাবি চাগে ন 100ৰ ভিতৰত 99
89 মান হ'লো। আমাৰ পিছে ইমান নহয় দেই, আমাৰ অলপ পাম আৰু 80-90 ঘৰতে, কিন্তু ইমান ভাল হোৱা নাই আৰু আমাৰ। এই নক'বা পাৰ্টনাৰসকল, আৰু মোৰ মাথা একেবাৰে গৰম হৈ আছে। ভাবিছিলোঁ কিতাপ মেলি লিখিম বুলি এক্সামত, এই কিতাপ মেলাটো দূৰৰে কথা, কিতাপ মেলিলেও একো নাপায়। এইটো ক্লাছো নকৰিলোঁ, একদম মাথা চাথা গৰম আৰু কি ক'বা আৰু। কেলে তোমাৰনো পঢ়া কেলে লাগে? তুমি বিজনেছতে ধৰিছা, দেখোন বিজনেছ ভালকৈ চলিলে হ'ল। এই নক'বা আৰু পাৰ্টনাৰসকল, এই পঢ়াও এই এনেকুৱাকৈ গৈছে, আৰু বিজনেছো এয়া লাহে লাহে তললৈ নামি আহি আছে, গা ডুবিছেহে দেখোন বিজনেছত ভাবিছিলোঁ আগবাঢ়িম বুলি, বিজনেছো সেয়া গতি হৈছেগৈ আৰু কি কৰিম, মাথা চাথা একদম গৰম হৈ গৈছেগৈ আৰু একো উপায় নোপোৱা হৈছোঁ আৰু বন্ধুসকল, কি কৰোঁ আৰু। সেয়ে পাটনা, পঢ়া সময়ত পঢ়িব লাগে। তুই এতিয়া পঢ়া বয়সত পঢ়িব লাগে, তই পঢ়ি শেষ কৰি তোৰ লাহেকৈ বিজনেছ কৰ, চাকৰিত লাগো, কি লাগো তই কৰ, লাহেকৈ তোৰ বয়স আহিব নহয়, সেইখিনি টাইমত তই কৰিলে লাগিলেই হ'ল। এতিয়া তই দুইফালে দুটা কাম লৈ লৈছ, তোৰ কি হ'ব এনেকুৱা গতি? তই দুইটা কাম একেলগতে কৰিছ যে, তোৰ সেইকাৰণে এনেকুৱা গতি হৈছে। না তই ইফালে কৰিব পাৰিছ, না ইফালে কৰিব পাৰিছ, দুইটাতে তই একোতে আগবাঢ়িব পৰা নাই, তই মাজতে লাগি থকা নিচিনা হৈছে তেতিয়া। সেয়ে পাটনা, সফলতা পাবলৈ হ'লে যিকোনো এটা কামতহে আগবাঢ়িব লাগে। চব কাম একেলগতে তই সাঙুৰি ল'লে মানে ক'ত পাৰিবি? তই এতিয়া না পঢ়িব পাৰিলি ভালকৈ, না তই এক্সামটো ভাল হ'ল, না তই বিজনেছ কৰিব পাৰিছ ভালকৈ। তোৰ দুইটাইতো তই সফল হ'ব নোৱাৰিলি। সেয়েহে পাটনা, এটাতে ধৰা, এটাতে লাগা যি লাগা কাম। হয়হে বন্ধুসকল, এতিয়াহে মই উপলব্ধি কৰিব পাৰিছোঁগৈ মোৰ ক'ত ভুল হৈছে, কি হৈছে। মই এতিয়াৰ পৰা সিদ্ধান্ত লৈছোঁ যে মই পঢ়াটো আগতীয়াকৈ সম্পূৰ্ণ কৰিম, তাৰপিছতে যি কামত লাগিম আৰু বিজনেছ কৰিবলগীয়া হ'লেও, চাকৰি বিচাৰিবলগীয়া হ'লেও, পিছৰ কাম পিছত কৰিমগৈ আৰু এতিয়া নহয় আৰু। এতিয়া পঢ়াটো কমপ্লিট কৰি লওঁ। বন্ধু, তুমি ভালেই ভাবিছা। আজিৰ পৰা তেনেহ'লে তুমি আমাৰ লগত ক্লাছত ডিছকাছ কৰিবলৈ আহিবা। অনলাইন ক্লাছত কি হয় আমি সদায় ডিছকাছ কৰিম বুলি সিদ্ধান্ত কৰিছোঁ আমি লগৰ তিনিজনে। তুমিও আহিবা বন্ধু। যাম, ময়ো যাম কাইলৈৰ পৰা তোমালোকৰ লগত ক্লাছ কৰিবলৈ।